কি খবৰ আপোনালোকৰ? বহুদিন হ'ল মই ভিডিঅ' বনোৱা নাই, পাহৰি থকাৰ নিচিনাও হৈছে আৰু ভাদ মাহ চলি আছে, সেয়ে অকণমান নাম কীৰ্তনতো ব্যস্ত হৈ আছোঁ মই। আৰু এতিয়া টাইম 10টা বাজিছে, কিন্তু এতিয়া মই মোবাইলটো হাতত তুলি লৈছোঁ। ভাবিছোঁ অকণমান ভিডিঅ' বনাওঁ। আগৰো নামঘৰৰ ভিডিঅ' এটা আছিলে, কিন্তু দিয়া নহ'লে। লাষ্ট মই কেতিয়া ভিডিঅ' দিছিলোঁ মই পাহৰিয়ে আছোঁ। আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। গৰম এতিয়াও বহুত পৰি আছে, যদিও ছেপ্টেম্বৰ মাহৰ আজি কিমান তাৰিখ হ'ল জানো? 17 তাৰিখ। আগতেতো ছেপ্টেম্বৰ মাহ পৰিলে আৰু মানে ঠাণ্ডাই আৰু মানে প্ৰায় চুৱেটাৰ পিন্ধিব লগাৰ নিচিনাই হয়, কিন্তু আজিকালি ইমান গৰম। আৰু আজি মই শুনিলোঁ আমাৰ ডাঙৰ বাইদেউ মানে ৰাজৰ বাইদেউ, তেওঁ শিলিগুৰিত থাকে, আৰু বাইদেউৰ লগত এনেকৈ আজি মানে ফোনত কথা বতৰা পাতি থাকোঁতে বাইদেৱে ক'লে যে মই মানে বাইদেৱে সুধিলে তহঁতৰ তাতে কেনেকুৱা গৰম নে ঠাণ্ডা? মই কৈছোঁ বাপৰে, ক'ব নালাগে আৰু বহুত গৰম। মানে ছেপ্টেম্বৰ মাহতো যে এনেকুৱা গৰম পৰে নহয়, আচৰিত। তেতিয়া বাইদেৱে ক'লে যে আমাৰ ইয়াৰ এই বাইদেউ ৰিলেটিভ চাগে দাৰ্জিলিং গৈছিলে এই 2 এদিনতে, আৰু দাৰ্জিলিং গৈছিলে। দাৰ্জিলিঙত গৈ পেলাই তাতো বোলে ফেন চলাব লগা হৈ গৈছে। তো আপোনালোকে ভাবক কেনেকুৱা গৰম পৰিছে। য'ত নেকি মানুহে গৰমৰ কাৰণে দাৰ্জিলিং বা শ্বিলঙত যায়, এতিয়া সেই ঠাইতেই গৰম। তো সেইটো কাৰণে মানে মোৰ ভিডিঅ' তেনেকৈ সেইকাৰণে বনাবও ইচ্ছা যোৱা নাই, আৰু ব্যস্তও হৈ আছোঁ আচলতে। আমাৰ মৰমে মনে চাই আছে, সিও বেচেৰা বহুত কেইদিন মোৰ ভিডিঅ'ত ওলাব পৰা নাই, কাৰণ ভিডিঅ' বনালেহে ওলাব, সেইটো এটা। আৰু পৰীক্ষা আহিলে নহয়, 19 তাৰিখৰ পৰা পৰীক্ষা। বানান চিত্ৰলিপি আৰু পাঠ পঢ়া হৈ গ'ল বাৰু, আৰু হাফ ইয়াৰলি পৰীক্ষা। প্ৰথম দিনাখনেই গণিত আছে। পঢ়ি আছে আৰু কিবা কৰে সিহে জানে আৰু ন। তো এইফালে আহিলে পোহৰটো অলপ বেলেগ হৈ যায়, কাৰণ ইয়াৰে বাল্বটো ফিউজ গৈছিলে। সেয়ে ৰাজে এইটো এই কি বাল্ব আগতে যে আমি মানে ঘৰত লগাইছিলোঁ, সেই বাল্ব আনি লগাই দিছে, সেইকাৰণে পোহৰটো অলপ বেলেগ হৈছে। আৰু আজি মই ভাতৰ তেনেকৈ নকৰোঁ। এইকেইদিনটো মাহ প্ৰসাদ আহি আছে ঘৰত, তো সেয়ে মই অকণমান ঘুগুনি টাইপৰ বনাইছিলোঁ দুপৰীয়াৰ টাইমত। ৰাজে এইকেইদিন মোক মানে কৈয়ে আছে হেৰি খাব, কি কয় এইটো, ভাতকেৰেলা পোৰ খাব। বহুত কেইদিন ক'লে, ময়ো মানে কি মোৰ বনাব ইচ্ছা নাযায়। হাতৰ বিষটোতো এতিয়ালৈকে ভালেই হোৱা নাই, আগতকৈ অকণমান ভাল হৈছে, কিন্তু ইমানো ভাল হোৱা নাই। মই গৈ আছোঁ থেৰাপিত, আৰু বহুত মানে টাইম লাগি যায় তাতে। মানে কেনেকুৱা হয় ধৰক, গ'লোঁ ধৰক মই 8:30 9টাৰ ভিতৰত ওলাই যাওঁ, ওলাই গৈ ঘৰ আহি পাওঁতে কেতিয়াবা 1টা বাজে, কেতিয়াবা হয়তো আকৌ 11:30 12টাতো আহি পাওঁ। বহুত টাইম, বহুত ঘণ্টা, মানে 3-4 ঘণ্টা তাতে গুচি যায়। গুচি যোৱাৰ পিছত আৰু আহি পেলাই ভাত বনোৱা, এনেকুৱা এইটো সেইটো কৰা বহুত দেৰি হৈ যায়, ভাগৰো লাগে। তো সেনেকৈ সেইদিনাখন কৈছে যে নহয়, মই ভাতকেৰেলা আনিছোঁ, ডাঙৰ ভাতকেৰেলা আনিছোঁ, তুমি পোৰ বনাবা। আজি বোলে বৃহস্পতিবাৰ, কালি বোলে শনিবাৰ, কালি বোলে মঙলবাৰ, এনেকৈ বনোৱা হোৱা নাছিলে। সেই মই ৰাতিপুৱা মই ডিম কাৰী বনাইছিলোঁ, ডিম কাৰীও আছে ৰাজৰ কাৰণে, আমি খালোঁ বাৰু দুপৰীয়া। আৰু এতিয়া পোৰ বনাম, তেনেকৈ আৰু খাব লাগিব। গৰম বহুত, পাকঘৰত আহিব ইচ্ছা নাযায়। আৰু সেয়ে মই আগৰ নামঘৰৰ ভিডিঅ' আছে, মই সেইটো দি দিম, আপোনালোকে চাব। আৰু আমাৰ এয়া বান্দৰে ক'ত উঠিছে চাইছেনে? এনেকুৱাকৈ থাকে বান্দৰটো। এইখন হেৰি নহয় নেকি, প্ৰৱেশ পত্ৰখন নহয়? তো 15 হ'ল। ৰাজেও যাব, মানে ডিউটিৰ পৰা আহিছে যদিও ৰাজে হেৰি কৰিব, ঘৰলৈকে অহা নাই, কামাখ্যা ষ্টেচনত যাব, কাৰণ তাতে
অহাকালিতো বিশ্বকৰ্মা পূজা, সেয়ে মানে হোটেলৰ ফালৰ পৰা আৰু মানে বিশ্বকৰ্মা পূজাত অকণমান দান বৰঙণি কিবা এটা দিব। তো সেই তাতেও যাব ৰাজে, আহোঁতে অকণমান দেৰি হ'ব। তো এতিয়ালৈকে ৰাখিছোঁ, অহাকালি আকৌ লগ পাম আপোনালোকক। আজি বিশ্বকৰ্মা পূজা আৰু সেয়ে মৰমে তাৰ চাইকেলখন ধুবৰ কাৰণে পানী লৈ আহিছে আৰু ধুনীয়াকৈ চাইকেলখন ধুই আছে। মৰমটো বহুত ডাঙৰ হৈ গৈছে, আপোনালোকে নিজেই চাইছে। মই আগৰ ভিডিঅ'টো কৈছোঁ ভালেখিনি কাম কৰে সি আজিকালি। আৰু এইফালে ৰাজৰ বাইকখনো ৰাজে ধুই পেলাই এয়া ৰ'দত ৰাখি দিছে তেনেকৈ। আৰু ইফালে মেচিনটো চাফা কৰিছে, কৰি মেলি তেনেকৈ মুচি কাচি ৰাখি দিছে, কাৰণ মেচিনৰ ইয়াতো পূজা দিব আজি। আৰু এয়া নামঘৰৰ এটা ভিডিঅ' দিম কৈছিলোঁ, সেয়ে এই ভিডিঅ'টো দিছোঁ মই, অকণমান চাই লওক। যোৱাকালি ৰাতি ৰাজে এনেকৈ আজি বিশ্বকৰ্মা পূজাৰ কাৰণে অকণমান যোগাৰ আনিছিলে পূজা দিব, আৰু ইয়াতেই পূজা দিলে ৰাজে গোসাঁই থাপনাত। আমাৰ আগতে গোসাঁই থাপনাতে পূজাটো দি দিলে। তাৰপিছতে এতিয়া ৰাজে যা যোগাৰ, এতিয়া শৰাই দিব। সেয়ে অলপমান ফল আনিছিলে যে, সেই ফলবিলাক ৰেডি কৰিলে। আৰু ফুল যিখিনি লাগে মই কৈ আছোঁ ৰাজক, ঠিক তেনেকৈ নাজানে। আৰু এয়া মালা আনিছিলে, মালা দি দিলে। আৰু এইফালে চাইকেলতো দিলে আৰু বাইকতো মালাডাল দি দিলে ৰাজে। দি পেলাই এতিয়া ধুনীয়াকৈ পূজা দিব। মালা দিয়াৰ পিছত এয়া সেন্দুৰৰ ফুটবোৰ লগাই দিলে, আৰু এতিয়া চাকি জ্বলাই আছে, চাকি ধূপ লগাই দি আছে ৰাজে। চাকি লগাই দিলে, ধূপ লগাই দিলে, দি পেলাই তেনেকৈ ধুনীয়াকৈ পূজাটো কৰিলে। মনটো ভাল লাগিছে, কাৰণ বছৰত এবাৰ এই পূজা হয়, আৰু সেই পূজাটো দিব নাপালে মনটো একেবাৰে বেয়া লাগি থাকে। সেই ৰাজে গোটেইখিনি কৰিছে, তো ভাল লাগিছে। আৰু পূজা প্ৰায় সমাপ্ত হ'ল, এতিয়া মৰমো আহিছে। চাওক, মৰম আহিলে, আহি পেলাই মৰমেও পূজা দিলে। পূজা দিয়া হোৱাৰ পিছতে ৰাজে এতিয়া ডিউটিত যাবৰ কাৰণে ৰেডি হ'ল। আৰু আমাৰ ঘৰত আলহী আহি গ'ল, সৰু আলহী আমাৰ বিট্টু মহাৰাজ আহি গ'ল, কাৰণ আইতাকে নামত যাব। সেয়ে আমাৰ তাতে কিছু সময় থাকিব, দুপৰীয়া ভাত পানী খাই পেলাই যাব। মই সুধি আছিলোঁ তাক, শুনকচোন কি কি কৈ আছে সি। পূজা কৰা নাই? শুনাচোন, তোমালোকৰ স্কুটি আছেনে? স্কুটি আছেনে? তো পূজা নকৰে মায়ে? পাপাই পূজা নকৰে? পাপা পূজা নকৰে? আজি নাই? আজি ক'ত গ'ল স্কুটিখন? আজি অফিচত গুচি গ'ল? অঁ, গেটখন খুলি দিয়া। তুমি নাখালা? তুমি না কিয়? লাগিব, ধূপকাঠি আছে, এয়া ধূপকাঠি আছে, হাত লাগিব। আহা, গেটখন মাৰি দিব। আহা, গেটখন মাৰি দিব। জলের পিঁয়াজ পাইছে, জলের পিঁয়াজ পাইছে। কারে আগে দিব? অল্প অল্প দি আগে দিয়া দিম। এত ঠান্ডা জল খাইতে পারবা? মা বাবার লিগে নিয়ে যাইবা? আচ্ছা, এত জল নাই কিন্তু আমি ভিডিও করতেছে।